নমস্কাৰ বন্ধু বান্ধৱীসকল, জুম লাইফষ্টাইল উইথ কিটচেনৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই চিকেন পকৰা বনাবলৈ লৈছোঁ। চিকেন পকৰাটো মইনো কেনেকৈ বনাওঁ আপোনালোককো আজি ভিডিঅ'ত দেখাম বুলি ভাবিলোঁ। সেইকাৰণে বোলো মই চিকেন পকৰা কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ। আপোনালোকেও অতি সহজে বনাব পাৰিব। মোৰ বেছি টাইম লগাই নাই, মই অতি সহজতে এইখিনি বনাই ল'লোঁ। আৰু আজি বহুত দিনৰ পৰা ছোৱালীজনীয়ে খাম কৰি আছিলে, বনাবলৈ সময় হোৱা নাছিলে। ভাবিলোঁ আজি তাইক এইদৰে পকৰা বনাই দিওঁ বুলি, আৰু ভিডিঅ'টো সেইটো কাৰণে আপোনালোকলৈও আগবঢ়ালোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্টো কৰিব, তেতিয়া মোৰ ভাল লাগে আৰু এনেকুৱা নতুন ভিডিঅ' বনাবলৈ মই উৎসাহ পাওঁ, প্ৰেৰণা পাওঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই 250 গ্ৰাম ব্ৰইলাৰ মাংস লৈছোঁ। মাংসখিনি অলপমান পানী দি গেছটো অন কৰি বইল হ'বলৈ দিছোঁ। তাৰ লগত অকণমান নিমখ দিছোঁ আৰু 2 ফুটামান নহৰু খুন্দি দি দিছোঁ, যাতে ইয়াৰ গোন্ধটো নাহে মাংসখিনি। আৰু অলপ দেৰি মই এনেকৈয়ে বইল কৰি ল'ম। গেছটো ল' ফ্লেমত দিছোঁ আৰু দি অকণমান এইদৰে সিজাই লৈছোঁ এইখিনি। আৰু লাহেকৈ এইখিনি হৈ যোৱাৰ পাছত নমাই লৈ মই অলপ দেৰি ঠাণ্ডা হ'বলৈ দিম। এইখিনি ঠাণ্ডা হৈ যোৱাৰ পাছত মই মাংসৰ হাড়বিলাক উলিয়াই পেলাইছোঁ। এইদৰে মাংসৰ হাড়খিনি গোটেইখিনি উলিয়াই পেলাম। এয়া মাংসৰ হাড়খিনি মই গুচাই লৈ অকণমান নহৰু বটা দিছোঁ, আৰু এয়া 2 চামুচ কৰ্ণফ্ল'ৰ দিছোঁ লগত, আৰু 2 চামুচ ময়দা দি দিছোঁ। ময়দা দিলে পকৰীটো ক্ৰিস্পি হয়, খাবলৈ ভাল লাগে, সেইটো কাৰণে লগতে ময়দা 2 চামুচো দি দিছোঁ। আৰু জোখ অনুসৰি হালধি অকণমান দিব, আৰু লগতে এয়া ৰেড চিলি পাউডাৰ অকণমান দিছোঁ। ৰেড চিলি পাউডাৰ দিলে অকণমান জ্বলা হয়, আপোনালোকে দি দিব অকণমান, আৰু বেছি যদি জ্বলা খায় বেছিকৈ দিব। আৰু লগতে এয়া মই চিকেন মছলা 1 চামুচ দি দিলোঁ, আৰু এয়া কণী এটা ভাঙি দিছোঁ। কণীটো ভাঙি মই অকণমান জোখমতেৰে যিমানকণ লাগে সিমানকণ নিমখ দি দিম, আৰু বইল কৰোঁতে নিমখ দিছিলোঁ, সেইকাৰণে চাই চিতি দিব নিমখটো। আৰু এয়া দিছোঁ 1 চামুচ চয়া চচৰ ৰংটো ধুনীয়া কৰিব পকৰীটো। আৰু ভালদৰে এইখিনি মই মিক্স কৰি ল'ম। এতিয়া চামুচেৰে মিক্স কৰিবলৈ দিগদাৰ হয়, সেইবাবে মই হাতেৰে মিক্স কৰি ল'লোঁ এইখিনি। আৰু মিক্স কৰি এইখিনি 1 ঘণ্টামান ফ্ৰিজত ৰাখি দিম। আপোনালোকে 1 ঘণ্টা ফ্ৰিজত ৰাখি দিব, তেতিয়া পকৰীটো টেষ্ট হ'ব। 1 ঘণ্টাৰ পাছত মই এখন কেৰাহী গেছত দি ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ। দিয়াৰ পাছত মই এটা এটাকৈ পকৰীখিনি ইয়াত দি বনাই যাম। পকৰীখিনি মই এইদৰে প্লেটত সজাই তুলিলোঁ। আপোনালোকক দেখাবৰ কাৰণেই প্লেটখন মই সজাই তুলিছোঁ এইদৰে, পিঁয়াজ দি আৰু টমেট' চচ দি। প্লেটখন কেনেকুৱা লাগিছে কমেণ্টত প্লিজ জনাব দেই মোক, আৰু ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি দিব, আৰু মোৰ সৰু পৰিয়ালটো নতুনকৈ অহাসকল সদস্য হৈ ল'ব দেই। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। ধন্যবাদ।